মই যে কিবা কৈছো শুনিছনে নাই সরি ক'ত গৈছিল তহঁতে ইমান সময় দেৰি কোন ওলাই গৈছা নাই মা এনে অলপ ওলাই গৈছিলো এনে নহয় খুড়ীমা আজি কি যে হ'ল কি হ'ল কি হৈছে নাই মা একো হোৱা নাই পাগলটো কথা নুশুনিবা দেই খুড়ীমা ময়ে কৈ আছোঁ ৰ ই ক'ত ক'ব ময়ে কৈ আছোঁ কি হ'ল তয়ে কচোন খুড়ীমা আমি যাই আছিলোঁ কেছ বেলেগত মানে কেছ বেলেগত খুড়া মই যাওঁ নেকি মই বৰ্তমান যাওঁ নেকি কালি আহিম যা ময়ো গাটো থৈ আহোঁগৈ যে দে হ'ব দে যাওঁ ঘৰতো নিশা মই উজাগৰে কটালোঁ কেৱল তাইৰে কথা ভাবি ভাই বাদ দিয়া আৰু আজি ইমান টাইম ৰখিলোঁ নাহে আৰু আজি চালাটো এদিন দেখা দে তাৰ প্ৰতি ইমান প্ৰেম জাগিল নে আজি হ'ব ভাই জানো পাই কালিৰ পৰা মোৰ কি হৈছে আৰু কি জানো আজি ঘৰত গৈ মই থাকিব পৰা নাই ৰাতি সেই সপোনৰ লগত তাইকে দেখোঁ এনি টাইম মূৰত তাইকে দেখিয়ে থাকোঁ জানো ভগৱানে তাইক মোৰ কাৰণে বনালে নেকি ভাই তুই প্ৰেমত ফচি গ'লি আৰু চা ভাই ভাল পাইছা ভাল পা পিছত যদি কিবা এটা হয় মোক দুখ নিদিবি দেই ভাই সেইটো আহিছে তোৰ সপোনৰ ৰাজকুমাৰী হাই এক্সকিউজ মি শুনাচোন একচুৱেলি কালিৰ বাবে চৰি হা তাৰমানে ময়ো কিবা এটা ভাবি বাইকখন চলাই আছিলোঁ মানুহতো কেতিয়াবা ভুল হয়ে সেইদিনাখনো তাই মোক গালি পাৰি আছিলে আৰু মই তাই দুচকুত লাগি চাই আছিলোঁ নাজানো কিয় তাই দুচকুত মই মোৰ ভাল পোৱাক বিচাৰি পাইছিলোঁ পিছদিনাখন মই তাইক মোৰ মনৰ কথা ক'বলৈ ঠিৰাং কৰিলোঁ আৰু সকলোবোৰ ক'লোঁ এনেকৈ আমাৰ মাজত ভাল পোৱাৰ পাতনি মেলিলে पानी की बूंदे तुझे ही तो ढूंढे मिलने की ख्वाहिश ये ख्वाहिश पुरानी हो पूरी तुझी से मेरी ये कहानी
মা এই দুষ্ট মা এই ৰ'বাচোন ৰ'বা কি হ'ল ইয়াতে বহা কিনো হ'ল এদিনাখন মাক মই আমাৰ প্ৰেমৰ সকলোবোৰ কথা ক'লোঁ আৰু মাৰ কথাবোৰ জানি বহুত সুখী হৈছিলে ভালেই হ'ব দে মোৰো বোৱাৰী এজনী পালে পাবা মা অতি সোনকালে আজি লখিমী বোৱাৰীৰ ঘৰত সোমাই আছোঁ দেই জনম জনম তোমার হইর কসম কসম তোমারে কসম জনম জনম তোমার হইর কসম কসম তোমারে কসম যুগে যুগে বই যাব প্রেমৰ নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী এনেদৰে আমাৰ মাজত সকলোবোৰ কথা ঠিকেই আছিল ঠিক কিন্তু হঠাৎ এদিনাখন ক'ত গৈছিলা মাইনা ফ্ৰেণ্ড এজনৰ ঘৰত তোমাৰ কথা কি শুনা পাই আছো এইবোৰ কি আজিকালি তই হেনো ল'ৰা এজনলৈ ঘূৰি ফুৰ সি মোৰ বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড নে আন কোনোবা আপুনি যিটো ভাবিছে সেইটোৱে লাজ নালাগে তোৰ তেনেকুৱা এখন ঘৰৰ ল'ৰাৰ লগত ঘূৰি ফুৰিবলৈ কি আছে তাৰ হয় তই তাৰ লগত ৰিলেশ্যনত থাকিবি নহ'লে তই মোক ত্যাগ কৰিবি কোনেনো ফোন কৰিলে এই টাইমত হেল্ল' কোৱা মোক কালি তুমি লগ কৰিবাচোন কিয় কিবা হৈছে নেকি নাই লগ কৰিলে কম দিয়া অ'কে ইয়াৰ আৰু কি হ'ল সকলোবোৰ কথাই তাই মোক খুলি ক'লে আৰু শেষত এটা কথাই ক'লে আমাৰ মাজত যিবোৰ হ'ল আৰু সেইবোৰ পাহৰি যোৱা মই তোমাৰ হ'ব নোৱাৰিম এই জীৱনত কিন্তু এনেকৈ কেনেকৈ কিবা এটা কৰিব পাৰিম দুজনে দেউতাক বুজাম কি যেন দেউতাক বুজে দেউতাক বুজা একো লাভ নাই মোক আৰু একো নক'বা প্লিজ টেক কেয়াৰ সেইদিনাখন মোৰ এনে লাগিছিলে যেন তাই মোৰ বুকুত এটা টান শিল বান্ধি দিছে শিলটোৰ ওজনত বুকুখন বিষাইছে চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে অথচ কন্দা নাছিলোঁ কি যেনিবা মায়ে কষ্ট পায় উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশত বাবা তই মদ খাই আহিছে বাবা মা আজি মই মদ খাইছোঁ যচোন যা মা মই মদ খাইছোঁ কাৰণ তাই মোক এৰি গ'ল মা বচোন আজি মই মদ খাইছোঁ মা কাৰণ তাই মোক এৰি গ'ল মা
চালা মই পাগল আছিলোঁ মই দুখীয়া হয় মা মই তাইক ভাল পাব গৈছিলোঁ মা আমাৰ ভুল হৈ গ'ল বাবা মই আগতে জানিছিলোঁ তাৰ নিচিনা ছোৱালী এজনী আমাৰ এই ঘৰখনত নাহে বাদ দিয়া এইবোৰ প্ৰেম আমাৰ নিচিনা মানুহৰ কোনো প্ৰেম নাই বল বাবা ভিতৰলৈকে বল আজিহে মই অনুভৱ কৰিছোঁ আমাৰ নিচিনা দুখীয়া নিচিনা মানুহৰ বাবে যে কোনো প্ৰেম নাই আছে মাথো অপেক্ষাৰ চাৱনি না না নে 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 না না নে নে